আৰু দুপৰীয়াৰ মানে কি ক'ম মানে 4:30 বাজি গেল মাধৱ মন্দিৰ পৰিৱেশ এনেকুৱা মানে এটা মানুহ নাই এটা বিটু আনকি এটা বান্দাৰ নাই কি কবি আজি বুলি নাথৈ মানে এইটো যিটো পৰা চিধে মানে পুৰে একদম ডাইৰেক্ট কি বুলি কয় জগন্নাথ বাবাৰ মানে মন্দিৰ বোলে জগন্নাথ মন্দিৰ লোকবিশ্বাসমতী আৰু মাংকি আতে আগে তহঁতি জোকো চিলি আগে হেল্ল' গাইজ আপোনালোক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভ্লগলৈ বাকী গাইজ সদাৰ দৰে আজি মোৰ বৰিং থপৰাখন লৈছোঁ মানে ভ্লগ বনাবা কি কৰিম আৰু গাইজ উপায় নাই ডেইলি ভ্লগৰ চিৰিয়াছ যিহেতু লৈছোঁ মানে ডেইলি ভিডিঅ'টো দিবা লাগবই চ' এইগিলাখান বাদ দিলোঁ গাইজ আৰু আজিৰ বতৰটো মানে কি ক'ম একদম পুৰা চাৰিয়া বতৰ কৈছে মেঘ চেক দিছে ৰ'দ দিছে মানে আজি যদি ভিডিঅ' বনাব যাওঁ ধুনীয়া লাগব গাইজ চ' ব'লক গাইজ বেছি দেৰি নকৰে আমি আজিৰ ভ্লগটো ষ্টাৰ্ট কৰোঁ কি গাইজ মই যিহেতু মানে পালি আহিছোঁ নাই মানে টাইম চাব পাৰে 12টাই বাজে এই উঠি কি গা চা ধুইছোঁ এতিয়া মই গাইজ খাব লাগে কি জানিছে না এতিয়া মই খাব লাগে চাহ তো ধুনীয়াকৈ চাহ এতিয়া খাই লওঁ মানে চাহ অলপ কি খাম যি খাওঁ আপোনালোক দেখাই দিম নে কি কওঁ গাইজ দে ইয়াৰ আৰু গাইজ এপিনে আছে মোৰ চাহ লাল চাহ চাহিলে লাল চাহ লৈছোঁ আৰু এপিনে দুটাৰ মানে চুজি আৰু নাৰিকলৰ লাৰু লৈছোঁ আৰু এইপিনে এটা বুন্দিয়াৰ লাৰু আছে চ' মই ধুনীয়াকৈ চাহ এনকৈ খাই লওঁ বিস্কুট চিস্কুট নাই দিয়ে আৰু এনেকৈ খাওঁ দিয়ে আৰু কি কৰিম উপায় নাই আৰু এনেকৈ আৰু চাহ এনকৈ খাই লওঁ আৰু খাই কিনে যদি ক'ৰবাত ওলাই যাওঁ আৰু তেতিয়া আৰু ভিডিঅ' বনাই দেখাই দিম আৰু আপোনালোকক গাইজ ধুনীয়াকৈ মানে তেতিয়াতো কি বুলি কয় চাহ তাহ খালোঁ আৰু আকৌ ভিডিঅ' চিডিঅ' বনাব যাওঁ নাই মানে এতিয়া যাইছোঁ ভিডিঅ' বনাব তাৰে গৈ গাইজ বিটু আহিছোঁ মানে 3 চক পাইছে বোলে তাক বিটুক যাই কিনি লৈ আহোঁ তাৰপিছত আমি একেলগে যাম ভিডিঅ' বনাব আৰু আপোনালোকক দেখাই দিম বাকী গাইজ ধুনীয়াকৈ এতিয়া ভিডিঅ' বনাব যাবৰ কাৰণে আমি ৰেডি এইপিনে ক্ৰিকেট আছে আৰু এইপিনে আমি এলগৰিথম বাই বাবু কি খবৰ আৰু এইপিনে পিংকুল আছে এইপিনে বিটু আছে এইপিনে আমাৰ নিচান বা কিয় কি এ মই দুইটা ৰিলছ দেখছি ইনষ্টাগ্ৰামত আৰু সি লামিল আমাৰো ফেন আছে माँ खराब हो जाएगा मैं माँ अम्मा बहन पे आ जाऊंगा मैं इनकी কি দেখলো কি দেখলো মই এগিলা ফ্রিস্টাইল কিং এটাই বস্তু কি তল নেইমার বাবু নেইমার কোনো বার্তা নাপাব ফ্রিস্টাইল খেলার কথা বাদ দিলোঁ আমি এতিয়া যাইছোঁ ভিডিঅ' বনাব আৰু আজি আমাৰ লোকেশ্যনটো অলপ চেঞ্জ হ'ব ক'ত যাইছোঁ আপোনালোকে গম পাব এতিয়া নকওঁ ডাইৰেক্ট যাই পাম তাৰপিছত দেখাই দিম আৰু বৰ্তমান গাইছ আমি আছোঁ মানে মাধৱ মন্দিৰ পাৰ্কত গোটালে ঘূৰি আছোঁ আৰু এলগৰিথম বাবু কি খবৰ তোক চলটো ভাল লাগে কিন্তু ভাল লাগে তোক চলটো খামেছি কেনকা তোক হা গা ধুবা ক'ত ভিডিঅ'টো চাইছে আৰু কেমন ভাল লাগছে জানা নাই আকৌ নাই এইগিলা হৈ থকা আমাৰ লগত থাকলি বেটা টেনশ্যন নল'বি গম পাইছে নে এইপিনে নিচান আগত আকলা আকলা যাইছ বিটু আছ মানে বিটুৱে একবাৰ ক'লা যে মোৰ কেদাৰনাথ যাব ইচ্ছা আছে মই পাছত গেলে মানে যদি বাবা যদি মাতা যাম এনেকৈ ক'লা এই তিতেৰ পৰা এলগৰিথম বিটুক জোকাই থাকিব জনা কৰিছে ভাই কি গম চ' এতিয়া ভিডিঅ' চিডিঅ' বনাৰ আপোনালোক বিহাইণ্ড দ্য চিন পালি দেখাই দিম বাকী নিচান আৰু গাইছ মই যে কৈছিলোঁ ভিডিঅ' বনাম লোকেশ্যন মানে আজি আমি ভিডিঅ' বনাম মাধৱ মন্দিৰত মানে হাজোৰ শ্ৰী শ্ৰী হয়াগ্ৰীৱ মাধৱ মন্দিৰত ভিডিঅ' বনাম মই আৰু সেনেকৈ কৈছিলোচোন গাইছ কাৰণ যিহেতু অৰিজিনেল নামেই হ'ল এইটো হয় নহয় বিটু হা বাকী মোক চোক আন্ধাৰছে নে পোহাৰছে একো গম পোৱা নাই মই ভিডিঅ'টো কৰিবলৈকে কৰিছোঁ আৰু পিনে গাইছ বতৰ চাওঁ না কি কম অলপমান জেগা আছে ভাগা লাগছে পাগলটোৱে ওপৰত ক'ত থিয় হৈছে দেখিছে নে বা ক'ত বহিছে তই হা নিঞ্জা হাতৰি কি বোলে নিঞ্জা হাতৰি বোলে হয় কতে জোক কৈ ৰা গেছো ৰা ই জোক বোলে এডাল স্নেল এডাল স্নেল শামুক নাক থৈ নাই মৰবি মাৰা যাবি তই আৰু গাইছ কি কম এলগৰিথম হয়া ভাগৰ লাগছে মানে আৰু দুপৰীয়াৰ মানে কি ক'ম মানে 4:30 বাজি গেল মাধৱ মন্দিৰ পৰিৱেশ এনেকুৱা মানে এটা মানুহ নাই এটা বিটু আনকি এটা বান্দাৰ নাই কি কবি আজি বুলি নাথৈ মানে যিহেতু গাইছ টাইমটো মানে 5টামান বাজে আৰু বহুত ভাগৰ লাগছে দাউৰি হৈছে পাগলাৰ কাৰণে বঢ়িয়া দিছ ইজ 4:30 5টা বজাৰ মাধৱ মন্দিৰৰ পৰিৱেশ গাইছ এটা মানুহ নাই আপোনালোকে নিজে চাই লওক এটা মানুহ নাই সকলো আমি লগগীতা আহিছোঁ কি ক'ম আৰু আপোনালোকক দে আৰু গাইছ ভিডিঅ' চিডিঅ' বনা আৰু বিহাইণ্ড দ্য চিন আপোনালোকক দেখাই দিম ধুনীয়াকৈ আৰু গাইছ বৰ্তমান আমি আহিছোঁ মাধৱ মন্দিৰ মানে পিছফালৰ চিৰিকেইখনত মানে শুনামতি এইটো মন্দিৰ মানে পুৰা একদম চিধা বোলে জগন্নাথ বাবাৰ মানে দৰ্শন কৰিব পাৰি এনে নিচান কমতি কিবা এটা কৈ দিবি নেকি তই
সঁচা মিছা কি মানে অৰি কথা সঁচা বুলিও মই ক'ব নাযাওঁ মিছা বুলিও ক'ব নাযাওঁ মিছা বুলি ক'ব নাযাওঁ সেইকাৰণে এটা মেপকো ভুল দিব নোৱাৰে আপোনালোকে ভুল দিব নোৱাৰে মেপত ডাইৰেক্ট চিধে জগন্নাথ একবাৰ দেখাই নলবা একবাৰ উলিয়াই কিনি দেখাই দি হস্পত দি এই হাসপাতাল নাগেতে বহুতে যাব মানে আমি আসলো মই ভিডিও বনা নাই এইটো টপিকৰ ওপৰত মানে এইটো যেটো পৰা সিধে মানে পুৰে একদম ডাইৰেক্ট কি বুলি কয় জগন্নাথ বাবাৰ মানে মন্দিৰ বলে জগন্নাথ মন্দিৰ লোকবিশ্বাস মতে আৰু আমি মানে একদিন চাছিলো যে হয় না নহয় বস্তুটো চালো আমি মেপত চালা ডাইৰেক্ট একজেক্ট একজেকো নহয় না মানে একদম সিধে নহয় সিধে আৰু মানে যায় আৰু সিধে আৰু গম পা আৰু গম সেইটো মানে সিধে বুলি আৰু গম পা মানে চাই লওঁ বৰ্তমান মই আছো মাধৱ মন্দিৰৰ এই ৫ চিৰিকিখানত চাই লওক একবাৰ মই দেখাই দিছো একবাৰ আপোনালোক ভালকৈ কি গাইছ এতিয়া আমি ওৰ পৰা তোৰ পৰা ঘূৰি চাই গেলে এলগৰিথম তো কি খাই থাকা এগিলাখান মানে এর নাম এলগৰিথম কৰিছিল যে ই ইনষ্টাগ্ৰামত ৰিলছ দিছিল মানে কি বুলি কয় নিজৰ আইৰন কেলকুলেটৰ খেলা লাগে আৰু কয় এলগৰিথম এই মালটোৰে মোৰ সিদিনে মানে এক নাম দিছো মই এলগৰিথম হাই বেটটো বনাইছি কেদাৰনাথ পাগলা হৈ গৈছে কেদাৰনাথৰ কথা ও গাইছ আৰু নিচা নহয় ভিতৰ কথা কি ভাবছা কি ৰ গেছো কি সাগুস ইয়াতে মানে মই আনকাত ভিডিঅ' বসা না ভাই তোমাৰ কথা এই তলৰ মন্দিৰটো দেখিছ না গণেশ মন্দিৰ আজিৰ পৰা প্ৰায় 6 বছৰ আগত মই ভিডিঅ' বনাইছিলো এইটো মন্দিৰৰ ওপৰত আছিলো 6 বছৰ আগত এটা লংগুলা ঘাসত তোলাই নাছিল ঠিক আছে বঢ়িয়া গাইছ তুমি কাম ভিডিঅ' তো বনালো সরি গাইছ বিহাইন্ড দ্য সিন লব না পালো মন্দিৰৰ ওপৰত চেন্ডেল থাকই কথা যে কবা চেন্ডেল লাগে হ্যাঁ আবি তুই যে ঘর যা জল আহি যাম আমি জল তো গাইছ যেতিয়া আমি ঘৰত যাওঁ আৰু মানে সৰি গাইছ মানে বিহাইন্ড দ্য সিন ল'ব নাপালো সেইটো কাৰণে আপোনালোকে বেয়া চেনা পাব অ গাইছিলে খেনাখন নো আৰু ওপৰৰ পৰাই ওপৰৰ তলৰ পৰাই তই যে ভিতু জল মাংকি আতে আগে তহঁতি জোকছিলি আগে ও মাই কি খেছি জানা গাই ও নিশান ভিতু মারা গেল আৰু গাইছে মই মা কসম হা কৈছো বান্দাৰৰ পৰা আজি সেকেন্ড টাইম হল মানে কিবাকে বাচি আহিলো ও এক মই চুলাত ধৰি মানে কলৰ গাইছ বিতু বয়া পলছি আৰু এইগিলা সব জোতৰ গাগুনি জানছে না নিশান জুকছি বা বান্দাৰ গিলাক হেতি গ্যাংষ্টাৰ মাতি লৈছে এতিয়া তিনটা বান্দাৰ আমি সৰু বান্দাৰ তিনটা আছে বিন্দাস যাম ও সৰু তিনটা বান্দাৰ পৰা আকপাল বান্দাৰ সিতে অতি উঠি বান্দাৰ চান্দাৰ আহিব বিতু তাৰ জোলৰ পৰা হাকা লাগব পাছত ধৰি ও মাই গড A few moments later. গাইছ তিনকা ভিডিঅ'টো বনাই লৈছে এইটো দিনটো ভাত চাত নাখাওঁ এতিয়া মোৰ ভাত আহি গৈছে ইপিনে গাইছ ভাত আছে চাই লওঁ আৰু ইপিনে গাইছ আলু ভাজা আছে আৰু ইপিনে পটল আছে আৰু ইপিনে গাইছ মানে হালধি নহয় আঞ্জা মানে হালধি চালধি যিটো ইউজ কৰা নাই না মানে ঘুগুনি বনাইছে সেনেকৈ আৰু খাওঁ এইলান গাইছ আৰু চব বনাইছে মায়ে বনাইছে এইবিলাক মই ধুনীয়াকৈ ভাতখিনি দি খাই লওঁ খাই কিনে আৰু কি কৰোঁ আৰু ক'ৰবাত যদি ওলাই যাওঁ আৰু দেখাই দিম আৰু এইগিলাখান গাইছ চাই লওঁ দেখিছেনে কেনে বস্তু এইগিলাখান খাই লওঁ দে আৰু গাইছ দে আৰু